নমস্কাৰ, মই আলেপ। বন্ধুসকল, পলকতে চাওক ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। এইবাৰ বিহুৰ পাছতে আহি আছে যুৱক যুৱতীসকলৰ বাবে ভাল খবৰ। ৭৫,০০০ যুৱক যুৱতীৰ একাউণ্টত সোমাব চৰকাৰী টকা। জিলাৰ সদৰে সদৰে ধন বিতৰণ কাৰ্যসূচী অনুষ্ঠিত কৰিব চৰকাৰে। চাওক সবিশেষ। বিহুৰ পাছতে ভাল খবৰ পাই আছে ৰাজ্যৰ হাজাৰ হাজাৰ যুৱক যুৱতীয়ে। ৭৫,০০০ যুৱক যুৱতীৰ একাউণ্টত সোমাব চৰকাৰী টকা। প্ৰতিখন জিলাৰ সদৰে সদৰে ধন বিতৰণ কাৰ্যসূচী অনুষ্ঠিত কৰিব চৰকাৰে। ১৫ জানুৱাৰীৰ পৰা ১৫ ফেব্ৰুৱাৰীৰ ভিতৰত সম্পূৰ্ণ কৰা হ'ব এই প্ৰক্ৰিয়া। বিহুৰ সময়তে ঘোষণা কৰা হ'ব ধন বিতৰণৰ দিন বাৰ। আত্মসংস্থাপনৰ বাবে CMAA আঁচনিৰ অধীনত দিয়া হ'ব এই ধন। এনেদৰে ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে মন্তব্য কৰি কয়, বিহুৰ পাছতে ভাল খবৰ পাব ৰাজ্যৰ হাজাৰ হাজাৰ যুৱক যুৱতীয়ে। ৭৫,০০০ যুৱক যুৱতীৰ একাউণ্টত সোমাব চৰকাৰী ধন। পৰৱৰ্তী খবৰ। ৰাজ্যৰ প্ৰতিগৰাকী কৃষকৰ বাবে ভাল খবৰ। অধিক দামত কৃষকে বিক্ৰী কৰিব পাৰিব ধান আৰু সৰিয়হ। ধান আৰু সৰিয়হ ক্ৰয় কৰাৰ বাবে চৰকাৰে লৈছে বৃহৎ পদক্ষেপ। সবিস্তাৰে চাওক। ৰাজ্যৰ প্ৰতিগৰাকী কৃষকৰ বাবে ভাল খবৰ। অধিক দামত কৃষকে বিক্ৰী কৰিব পাৰিব নিজৰ ধান আৰু সৰিয়হ। ধান আৰু সৰিয়হ ক্ৰয় কৰাৰ বাবে চৰকাৰে লৈছে বৃহৎ পদক্ষেপ। এইবাৰ ১০ লাখ মেট্ৰিক টন ধান কিনিব চৰকাৰে। অধিক দাম দি কৃষকৰ পৰা ধান আৰু সৰিয়হ ক্ৰয় কৰিব চৰকাৰে। ২৫৫০ টকাকৈ প্ৰতি কুইণ্টল ধান ক্ৰয় কৰিব চৰকাৰে। প্ৰতি কুইণ্টল সৰিয়হ ৬,৪৫০ টকাকৈ ক্ৰয় কৰিব চৰকাৰে। কৃষকসকলক সকাহ দিয়াৰ বাবে চৰকাৰৰ ডাঙৰ পদক্ষেপ। কৃষকসকলক ভাল খবৰ দি এই বৰ্ধিত মূল্যৰ কথা ঘোষণা কৰিলে ডক্টৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। পৰৱৰ্তী খবৰ। এইবাৰ US নিউজ এণ্ড ৱৰ্ল্ড ৰিপৰ্টত প্ৰকাশ পালে বিশ্বৰ ক্ষমতাশালী দেশৰ তালিকা। বিশ্বৰ ক্ষমতাশালী দেশৰ তালিকাত আছে ১২ নং স্থানত ভাৰত। তালিকাৰ শীৰ্ষ স্থানত আছে আমেৰিকা। চাওক এই প্ৰতিবেদন। প্ৰকাশ পালে বিশ্বৰ ক্ষমতাশালী দেশৰ তালিকা। বিশ্বৰ ক্ষমতাশালী দেশৰ তালিকাত ১২ নং স্থানত আছে ভাৰত। বৈদেশিক নীতি, অৰ্থনীতি, সিদ্ধান্ত আৰু সামৰিক ক্ষমতাৰ ওপৰত ভিত্তি কৰি এই তালিকা। US নিউজ এণ্ড ৱৰ্ল্ড ৰিপৰ্টে প্ৰকাশ কৰিছে এই তালিকা। তালিকাৰ শীৰ্ষ স্থানত আছে আমেৰিকা। দ্বিতীয় ক্ষমতাশালী দেশৰ তালিকাত স্বীকৃতি লাভ কৰিছে চীনে। তৃতীয় স্থানত আছে ৰাছিয়া। চতুৰ্থত আছে ছৌদি আৰৱ। আমেৰিকাৰ কোম্পানীটোৱে ভাৰতক ৰাখে ১২ নং স্থানত। পঞ্চম স্থানত আছে জাৰ্মানী। ষষ্ঠ স্থানত আছে জাপান। সপ্তম দক্ষিণ কোৰিয়া, অষ্টম ফ্ৰান্স আৰু নৱমত আছে ইজৰাইল। বিশ্বৰ ক্ষমতাশালী দেশৰ ১০ নং স্থানত আছে ব্ৰিটেইন। ইউএ দখল কৰিবলৈ সক্ষম হৈছে বিশ্বৰ শক্তিশালী দেশৰ তালিকাত ১১ নং স্থান। এনেদৰে প্ৰকাশ পালে বিশ্বৰ ক্ষমতাশালী দেশৰ তালিকা। বিশ্বৰ ক্ষমতাশালী দেশৰ তালিকাত ১২ নং স্থানত আছে ভাৰত। পৰৱৰ্তী খবৰ। ৰাজ্যত জিলাই জিলাই চলি আছে কৃষকৰ পঞ্জীয়ন। আজিয়ে পঞ্জীয়ন কৰি লওক আপুনি আপোনাৰ নাম। কিদৰে অনলাইনত কৃষকসকলে কৰিব পঞ্জীয়ন, আজিয়ে চাই লওক সমগ্ৰ আবেদন প্ৰক্ৰিয়া। ৰাজ্যৰ কৃষকসকলৰ বাবে আহি গ'ল ডাঙৰ খবৰ। শীঘ্ৰেই প্ৰতিগৰাকী কৃষকে পঞ্জীয়ন কৰিব লাগিব নিজৰ নাম। জিলাই জিলাই চলি আছে কৃষকৰ পঞ্জীয়ন কাৰ্যসূচী। সকলো বৃত্তি নিৰ্বিশেষে কৃষকসকলে পঞ্জীয়ন কৰাটো হ'ব বাঞ্ছনীয়। পঞ্জীয়নৰ বাবে নিজ নিজ গাঁও প্ৰধানৰ সৈতে কৰক যোগাযোগ। জিলা সাধাৰণ সেৱা কেন্দ্ৰ CSC সমূহতো পঞ্জীয়ন চলি আছে। কৃষক পঞ্জীয়নৰ বাবে প্ৰয়োজন হ'ব ৪বিধ নথিপত্ৰ: আধাৰ কাৰ্ড, পান কাৰ্ড, আধাৰ পঞ্জীয়নকৃত মোবাইল নম্বৰ আৰু মাটিৰ জবানবন্দী। এই ৪বিধ নথিৰ সৈতে আপুনি পঞ্জীয়ন কৰিব পাৰিব নিজৰ নাম। কৃষক পঞ্জীয়ন হোৱাৰ পিছতে লাভ কৰিব চৰকাৰী বহু সুবিধা। আন জিলাসমূহৰ লগতে যোৰহাট জিলা কৃষি বিষয়াই জাৰি কৰিছে এই জাননী। পৰৱৰ্তী খবৰ। ৩০ ডিচেম্বৰত আমচু ত্যাগ কৰিব ৰেজাউল কৰিম চৰকাৰে। আমচুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰে ছিজন গ্ৰামৰ পৰা নিৰ্বাচন খেলাৰ সম্ভাৱনা আছে। ৰাজনৈতিক সিদ্ধান্ত ল'লে গৃহ সমষ্টিতে কাম কৰাৰ ইচ্ছা প্ৰকাশ কৰিছে ৰেজাউল কৰিম চৰকাৰে। চাওক সবিশেষ। ছিজন গ্ৰাম সমষ্টিৰ পৰা নিৰ্বাচন খেলিব নেকি ৰেজাউল কৰিম চৰকাৰে। আমচুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰে ছিজন গ্ৰাম সমষ্টিৰ পৰা নিৰ্বাচন খেলাৰ সম্ভাৱনা। ৩০ ডিচেম্বৰত আমচু ত্যাগ কৰিব সভাপতি ৰেজাউল কৰিম চৰকাৰে। ৰাজনৈতিক সিদ্ধান্ত ল'লে গৃহ সমষ্টিতে কাম কৰাৰ ইচ্ছা প্ৰকাশ কৰিছে ৰেজাউল কৰিম চৰকাৰে। ৩০ ডিচেম্বৰৰ পিছত
সকলো কথা স্পষ্ট কৰিব নেতাগৰাকীয়ে। ৰেজাউল কৰিম চৰকাৰে কংগ্ৰেছৰ সৈতে যোগাযোগ ৰখা বুলি চৰ্চাত আহিছে। ছিজনগ্ৰাম সমষ্টিৰ পৰা নিৰ্বাচন খেলিব নেকি ৰেজাউল কৰিম চৰকাৰে?